নমস্কাৰ এই মুহূৰ্তত চন্দ্ৰযানক লৈ এটা ডাঙৰ খবৰ লৈ আহিছোঁ কিয়নো 17 মিনিট সময় চন্দ্ৰযানৰ বাবে 17 মিনিট সময়ে চন্দ্ৰযানৰ ভাগ্য নিৰ্ণয় কৰিব আৰু বিজ্ঞানীসকলে 17 মিনিট সময়ক আচলতে 17 মিনিটছ অফ টেৰৰ আখ্যা দিছে যদি 17 মিনিটত কিবা অঘটন হয় তেনে চন্দ্ৰযান সুকলমে তাত অৱতৰণ কৰিব নোৱাৰিব এই 17 মিনিটত কি হ'ব আৰু কিয় এই 17 মিনিট চন্দ্ৰযানৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সেই খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ সকলোৱে প্ৰেয়াৰ কৰক যাতে সুকলমে চন্দ্ৰযান অৱতৰণ কৰিব পাৰে ইঞ্চি আগবাঢ়ি গৈছে ক্ৰমান্বয়ে চন্দ্ৰযান 30 কিলোমিটাৰ ওপৰৰ পৰা চন্দ্ৰপৃষ্ঠলৈ নামি আহিব লাহে লাহে চন্দ্ৰযানখন ভাৰ্টিকেল ডিসেন্টৰ এই প্ৰক্ৰিয়াটোত 17 মিনিট সময় লাগিব যেটো আটাইতকৈ প্ৰত্যাহ্বান প্ৰতি সেকেন্ডত 1.68 কিলোমিটাৰ গতিবেগেৰে শূন্য কৰাটোৱে তাৰ পৰা শূন্য কৰিব লাগিব সেইটো ডাঙৰ প্ৰত্যাহ্বান কক্ষপথৰ পৰা চন্দ্ৰপৃষ্ঠত নামিবলৈ 17 মিনিট 32 সেকেন্ড সময় লাগিব ইছৰোৰ বিজ্ঞানে ইয়াক 17 মিনিটছ অফ টেৰৰ আখ্যা দিছে ইছৰোৰ 4 বছৰৰ কষ্ট এই 17 মিনিটৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে আমি সকলোৱে আহক আজি প্ৰাৰ্থনা কৰো দোৱা কৰো চন্দ্ৰযানৰ বাবে আপোনালোকে মন্তব্যত উল্লেখ কৰিব পাৰে চন্দ্ৰযান সফল হওক কিন্তু এই 17 মিনিটত কি হ'ব কি কাম কৰিব লাগিব কি পৰিস্থিতিৰ মাজেৰে পাৰ হ'ব লাগিব কি হাৰ্ডল আহিব আমি সেই সম্পৰ্কে এক বিতং তথ্য আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ 17 মিনিটছ অফ টেৰৰ বুলি ইয়াক কিয় কৈছে 4 বছৰৰ কষ্ট মাত্ৰ 17 মিনিটৰ সকলো খেলিমেলি হৈ যাব পাৰে আটাইতকৈ প্ৰত্যাহ্বানমূলক 17 মিনিট 32 সেকেন্ডত কি হ'বলৈ গৈ আছে আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত আমি আপোনালোকক গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া অৰবিটত থকা লেণ্ডাৰ আৰু এই লেণ্ডাৰ লাহে লাহে চন্দ্ৰপৃষ্ঠলৈ নামি আহিব কিন্তু এই চন্দ্ৰপৃষ্ঠলৈ নামি অহা প্ৰক্ৰিয়াটো যথেষ্ট জটিল 30 কিলোমিটাৰৰ পৰা সফট লেন্ডিং প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আচলতে লাহে লাহে যেটো চন্দ্ৰপৃষ্ঠলৈ নামি অহা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো জটিল আৰু সেয়া চন্দ্ৰপৃষ্ঠৰ ওপৰত 30 কিলোমিটাৰৰ পৰা সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব যে মুহূৰ্তত তললৈ নামি আহিব লেণ্ডাৰ যেতিয়া লাহে লাহে তললৈ নামি আহিব তেতিয়া ইয়াৰ গতিবেগ কিমান হ'ব সেয়াও নিৰ্ধাৰণ কৰিছে ইছৰোৰ বিজ্ঞানীসকলে সেই মুহূৰ্তত ইয়াৰ গতিবেগ থাকিব 1.68 কিলোমিটাৰ প্ৰতি সেকেন্ডত অৰ্থাৎ যেতিয়া এই লেণ্ডাৰ চন্দ্ৰপৃষ্ঠলৈ নামি আহিব তেতিয়া প্ৰতি সেকেন্ডত 1.68 কিলোমিটাৰ হ'ব পাৰ সেকেন্ড গতিবেগ আৰু সেই গতিবেগ যথেষ্ট বেছি গতিবেগ এই গতিবেগত তললৈ নামি আহিব কিন্তু এই গতিবেগত যদি তললৈ নামি আহে তেন্তে লেণ্ডাৰৰ বিপদ আহিব পাৰে তাৰ কাৰণে এটা বিশেষ প্ৰক্ৰিয়া সাজু কৰা হৈছে সেই প্ৰক্ৰিয়াটো আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ কাৰণ আমি জানো যে চন্দ্ৰৰো মধ্যাকৰ্ষণ শক্তি থাকে সেই মধ্যাকৰ্ষণ শক্তি আচলতে লেণ্ডাৰক তললৈ খুব জোৰেৰে টানি আনিব আকৰ্ষণ কৰিব যেতিয়া অৰবিটৰ পৰা ওলাই যাব তেতিয়া চন্দ্ৰপৃষ্ঠই এই লেণ্ডাৰক নিজৰ ফালে আকৰ্ষণ কৰিব আৰু তীব্ৰ গতিত লেণ্ডাৰ তললৈ নামি আহিব আৰু সেইদৰে যদি আহি থাকে তেন্তে চন্দ্ৰপৃষ্ঠত আহি খুব জোৰেৰে লেণ্ডাৰ পৰিব আৰু লেণ্ডাৰ হয়তো চূৰ্ণ বিচূৰ্ণ হৈ যাব বা ভাগি যাব তাৰ বাবে লেণ্ডিঙৰ সময়ত ইয়াৰ গতিবেগ আচলতে শূন্য কৰিব লাগিব আৰু এইটো আটাইতকৈ জটিল প্ৰক্ৰিয়া বুলি ইতিমধ্যে বিজ্ঞানীসকলে কৈছে লেণ্ডিঙৰ সময় যি মুহূৰ্তত চন্দ্ৰপৃষ্ঠত আহি নামিব সেই সময়ত এই লেণ্ডাৰৰ গতিবেগটো আচলতে 0 হ'ব লাগিব 0 গতিবেগ হ'ব লাগিব 0 কিলোমিটাৰ পাৰ আৱাৰ এই গতিবেগলৈ আহিব লাগিব কিন্তু সেই গতিবেগ কেনেকৈ আনিব তাৰ কাৰণে বিজ্ঞানীসকলে বিশেষ প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে এই যেটো লেণ্ডাৰ আছে ইয়াত 4টাকৈ বিশেষ ইঞ্জিন আচলতে ইয়াতে সংযোগ কৰা হৈছে বিশেষ 4টা ইঞ্জিন সংযোগ কৰা হৈছে এই ইঞ্জিন কিটাক আচলতে বহু ক্ষেত্ৰত এটা থ্ৰাষ্ট দিয়ে ৰিভাৰ্স থ্ৰাষ্ট দিয়ে সেই ৰিভাৰ্স থ্ৰাষ্ট দিবলৈ 4টা বিশেষ ইঞ্জিন ইয়াত প্ৰয়োগ কৰা হৈছে সেই ইঞ্জিনৰ কি কাম সেই ইঞ্জিনে উলুটাকৈ এটা প্ৰেছাৰ দিব যাতে চন্দ্ৰই যেটো টানি আনে তাৰ উলুটা এটা ৰিভাৰ্স থ্ৰাষ্ট দিব যাতে তীব্ৰ বেগত আহি চন্দ্ৰপৃষ্ঠত আহি লেণ্ডাৰ নপৰে প্ৰথম কাম কি হ'ব কেনেকৈ নামিব ইয়াৰ এটা তেওঁলোকে নিৰ্ধাৰণ কৰিছে এটা বিশেষ প্ৰক্ৰিয়া এই বিশেষ প্ৰক্ৰিয়াটো হৈছে যে 30 কিলোমিটাৰ যেটো অৰবিট আছে সেই অৰবিটৰ পৰা লাহে লাহে যেটো নামি আহিব 30ৰ পৰা 7.5 কিলোমিটাৰলৈ নামি আহিব অৰ্থাৎ এই লেণ্ডাৰ আৰু চন্দ্ৰৰ মাজৰ যেটো ডিসটেন্স হেতু লাহে লাহে 7.5 কিলোমিটাৰ হ'ব প্ৰথম অৱস্থাত 7.5 কিলোমিটাৰ হ'ব 30 কিলোমিটাৰ পৰা লাহেকৈ নামি আহিব আৰু চন্দ্ৰ আৰু লেণ্ডাৰৰ মাজৰ ব্যৱধান তেতিয়া 7.5
5 কিলোমিটাৰ হ'ব কিন্তু ইয়াতে প্ৰক্ৰিয়াটো শেষ হৈ যোৱা নাই 7.5 কিলোমিটাৰৰ পৰা 6.8 কিলোমিটাৰলৈ তাক নমাই অনা হ'ব অৰ্থাৎ এই ডিষ্টেন্সটো লাহে লাহে কমি আহি থাকিব এতিয়া ইয়াৰ ডিষ্টেন্স হ'ব 6.8 কিলোমিটাৰ আৰু তললৈ নমাব লাগিব 6.8 কিলোমিটাৰত কিন্তু এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া আমি প্ৰথমে কৈছিলোঁ যে চাৰিটাকৈ ইঞ্জিন ইয়াত সংযোগ কৰা হৈছে ৰিভাৰ্ছ থ্ৰাষ্ট দিয়ে এইটো ৰিভাৰ্ছ থ্ৰাষ্ট দিয়ে জুই জ্বলিব তলত ৰিভাৰ্ছ থ্ৰাষ্ট দিব যাতে খুব জোৰেৰে তলত পৰি নাযায় যি চাৰিটা ইঞ্জিনে ৰিভাৰ্ছ থ্ৰাষ্ট দিব তাৰে দুটা ইঞ্জিন বন্ধ কৰি দিব যাতে গতিবেগটো নিয়ন্ত্ৰণত থাকে যিমান গতিবেগ বিচাৰিছে সেই গতিবেগ যাতে লাভ কৰে চন্দ্ৰযানে তাৰ বাবে দুটা ইঞ্জিন তেওঁলোকে সেই মুহূৰ্তত বন্ধ কৰি দিব দুটা ইঞ্জিন কিন্তু ৰিভাৰ্ছ থ্ৰাষ্ট হিচাপে কাম কৰিব এই দুটা ইঞ্জিনে ৰিভাৰ্ছ থ্ৰাষ্ট দিব চন্দ্ৰযানক যাতে লাহে লাহে চন্দ্ৰৰ ভূখণ্ডত অৱতৰণ কৰিব পাৰে এয়া চন্দ্ৰৰ ভূখণ্ড বুলি যদি আমি ধৰি লওঁ চন্দ্ৰৰ ভূখণ্ড বুলি যদি আমি ধৰি লওঁ ই লাহে লাহে আহি চন্দ্ৰপৃষ্ঠত নামিব লাগিব আৰু দক্ষিণ মেৰু যথেষ্ট খলা বোমা থাকে ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকলে সেই কথা কৈছে এটা জটিল প্ৰক্ৰিয়া তাৰ পিছত কি হ'ব 6.8 কিলোমিটাৰৰ পৰা নামি আহিব একেবাৰে চন্দ্ৰৰ ওচৰলৈ 800 মিটাৰলৈ নামি আহিব অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ পৰা সেই মুহূৰ্তত চন্দ্ৰযানৰ মাজত ব্যৱধান যিটো থাকিব সেইটো মাত্ৰ 800 কিলোমিটাৰ অৰ্থাৎ 1 কিলোমিটাৰতকৈ কম 0.8 কিলোমিটাৰ বা 800 মিটাৰলৈ নামি আহিব এই ডিষ্টেন্স থাকিব মাত্ৰ 800 কিলোমিটাৰলৈ ই লাহে লাহে নামি আহিব ইয়াতে প্ৰক্ৰিয়াটো শেষ হৈ যোৱা নাই লাহে লাহে যিমানেই চন্দ্ৰপৃষ্ঠৰ ওচৰলৈ নামি আহিব সিমানেই জটিলতা বাঢ়িব খুব সূক্ষ্মভাৱে কামবিলাক কৰিব লাগিব প্ৰতি মুহূৰ্তত সচেতন হৈ থাকিব লাগিব প্ৰতি মুহূৰ্তত ক্ৰিয়া প্ৰতিক্ৰিয়া থাকিব সকলো ইছৰোই মনিটৰ কৰিব 800 মিটাৰ দূৰত্বত লেণ্ডাৰৰ গতিবেগ শূন্য হ'বই লাগিব যেতিয়া 800 মিটাৰ পাই যাব চন্দ্ৰপৃষ্ঠৰ পৰা দূৰত্ব যেতিয়া মাত্ৰ 800 মিটাৰ থাকিব সেই মুহূৰ্তত লেণ্ডাৰৰ গতিবেগ শূন্য হ'ব লাগিব তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে 800 মিটাৰৰ পৰা লাহে লাহে লেণ্ডাৰ আহি একেবাৰে চন্দ্ৰৰ ভূপৃষ্ঠ পাওঁ হ'ব আৰু তেতিয়া চন্দ্ৰ আৰু ভূপৃষ্ঠৰ মাজৰ যিটো ব্যৱধান সেই ব্যৱধান হ'ব মাত্ৰ 150 মিটাৰ 150 মিটাৰ এই ডিষ্টেন্স একেবাৰে চন্দ্ৰৰ ভূপৃষ্ঠ চুঁ হ'ব আৰু এই মুহূৰ্তত আটাইতকৈ সচেতন হ'ব লাগে কাৰণ 150 মিটাৰ ওপৰৰ পৰাও যদি কেনেবাকৈ চন্দ্ৰপৃষ্ঠত জোৰেৰে আহি পৰে তেন্তে লেণ্ডাৰ নষ্ট হ'ব পাৰে এই প্ৰক্ৰিয়াটোক ভাৰ্টিকেল ডিসেন্ট বুলি কোৱা হয় আসলতে যেটো নামি আহে এই প্ৰক্ৰিয়াটোক ভাৰ্টিকেল ডিসেন্ট বুলি কোৱা হয় ইয়াৰ আগতে কি অৰবিটত ঘূৰি আছিল কক্ষপথত ঘূৰি আছিল কিন্তু যেটো চন্দ্ৰপৃষ্ঠলৈ লাহে লাহে নমাই আনা হৈছে এই গোটেই প্ৰক্ৰিয়াটোক কোৱা হয় ভাৰ্টিকেল ডিসেন্ট 150 মিটাৰ ওপৰৰ চন্দ্ৰপৃষ্ঠৰ ভূখণ্ডৰ আহি চন্দ্ৰযানে তাত গতিবেগ শূন্য হৈ পৰিব তেতিয়া চন্দ্ৰযান বা এই লেণ্ডাৰৰ কাম আহি পৰিব সেই লেণ্ডাৰৰ কাম কি হৈছে যে 150 মিটাৰ ওপৰৰ পৰা লেণ্ডাৰে এই সমগ্ৰ ভূখণ্ড চন্দ্ৰৰ যেটো চন্দ্ৰপৃষ্ঠ বুলি কওঁ এটো পৰীক্ষা কৰিব কোড কি আছে কোড খলাবমা আছে কোড হিল আছে এটো অৱতৰণৰ অনুকূল হয় নে নহয় সকলো পৰীক্ষা কৰিব ইয়াত কেমেৰা আছে সেন্সৰ আছে ইয়াৰ আগতে কিছুমান ডাটা সংলগ্ন কৰা আছে সেই ডাটাৰ সৈতে মিলাই চাব যে ইয়াত আসলতে অৱতৰণ কৰিব পৰা যায় নে নেযায় 150 মিটাৰ ওপৰৰ পৰা ভালদৰে মনিটৰ কৰিব লেণ্ডাৰে যে ইয়াত নামিব পৰা এতিয়া অনুকূল হয় নে নহয় যদি কিবা কাৰণত লেণ্ডিংৰ অনুকূল নহয় তেতিয়া অৱতৰণ নকৰে যদি লেণ্ডিংৰ অনুকূল হয় অৰ্থাৎ লেণ্ডিং কৰিব পাৰে বুলি যেতিয়া লেণ্ডাৰে সকলো পৰীক্ষা নিৰীক্ষা চাই গম পালে তেতিয়া তাত লাহে লাহে অৱতৰণ কৰিব যেটো আটাইতকৈ জটিল প্ৰক্ৰিয়া সফট লেণ্ডিং বুলি কোৱা হয় যদি কিবা কাৰণত অনুকূল নহয় তেতিয়া কি কৰিব লেণ্ডাৰে যদি লেণ্ডাৰে 150 মিটাৰ ওপৰৰ পৰা দেখিলে 150 মিটাৰ ওপৰৰ পৰা দেখিলে যে চন্দ্ৰপৃষ্ঠ য'ত তেওঁলোক নামিব খুজিছে তাৰ প্ৰকাণ্ড হিল আছে প্ৰকাণ্ড গাত আছে আৰু এই লেণ্ডাৰখন নষ্ট হৈ যাব পাৰে তেতিয়া যিকোনো ডিৰেকশ্যনত হয়তো এই ডিৰেকশ্যন বা এই ডিৰেকশ্যন x y z যিকোনো ডিৰেকশ্যনত লেণ্ডাৰে নিজে মুভমেন্ট কৰিব বা গতি ল'ব যে এইটুকা ঠাই নমাৰ বাবে উপযুক্ত নহয় আমি আন এটা প্ৰান্তলৈ যাব লাগিব হেতু কি ডিসাইড কৰিব লেণ্ডাৰ তাতে নিজে ডিসাইড কৰিব যে অনুকূল হয় নে নহয় 150 মিটাৰৰ পৰা
লাহে লাহে যেতিয়া গম পালে অনুকূল হয় তেতিয়া নামি আহিব আৰু সেই মুহূৰ্তত মাত্ৰ 7 মিটাৰ মাত্ৰ চন্দ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ 7 মিটাৰ ওপৰত অৱস্থান গ্ৰহণ কৰিব সেই মুহূৰ্তত লেণ্ডাৰে যদি সেই মুহূৰ্তত কিবা বিজুতি ঘটে বিভিন্ন ধৰণৰ বিজুতি ঘটিব পাৰে মাত্ৰ 7 মিটাৰ ডিসটেন্স আছে যিকোনো ধৰণৰ আমাৰ সমগ্ৰ কষ্ট বছৰ বছৰ জোৰা কষ্ট হয়তো সেই মুহূৰ্তত আমাৰ শেষ হৈ যাব পাৰে যোৱাবাৰ আমি তেনে অভিজ্ঞতাৰ সন্মুখীন হৈছো যদি বিজুতি ঘটে আৰু যোৱাবাৰ চন্দ্ৰযান 2 লগত যিখিনি ঘটনা হৈছিল এবাৰ যাতে নহয় তাৰ বাবে বিজুতি ঘটিলে ইয়াত এটা ইমাৰ্জেন্সি মোড আছে ইমাৰ্জেন্সি মোড অন কৰি দিয়া হ'ব এবাৰ চন্দ্ৰযানৰ লেণ্ডাৰৰ লগত এটা ইমাৰ্জেন্সি মোড দিয়া হৈছে কিবা কাৰণত যদি ইছৰো হৈতে কন্টেক্ট তেওঁলোকে হেৰাই যায় যোগাযোগ হেৰাই যায় বিজ্ঞানীসকলৰ হৈতে তেতিয়া ইমাৰ্জেন্সি মোডটো নিজে নিজে অন হৈ যাব চন্দ্ৰযানত আৰু ইয়াৰ পিছত অটো পাইলটৰ দৰে চন্দ্ৰযানে নিজে কাম কৰিব বিজুতি ঘটিলে ইমাৰ্জেন্সি মোড অন কৰি দিয়া হ'ব লেণ্ডাৰে তেতিয়া নিজেই নিৰ্ণয় কৰিব তেওঁলোকে কোনো বিজ্ঞানী কথা নুশুনে ইছৰোৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে তেতিয়া লেণ্ডাৰে নিজেই নিৰ্ণয় কৰিব যে আমি বা মই কোনটোকা স্থানত আসলতে অৱতৰণ কৰিব লাগে তেনেকুৱা এটা প্ৰযুক্তি এইবাৰ এই লেণ্ডাৰত সংলগ্ন কৰি দিয়া হৈছে দক্ষিণ মেৰু ভূপৃষ্ঠ খুব খলাবমা এই যেটো ভূপৃষ্ঠ খুব খলাবমা যথেষ্ট বোল্ডাৰ আছে হিল আছে পাহাৰৰ নিচিনা যথেষ্ট অংশ ইফাল হিফাল হলে লেণ্ডাৰ ধ্বংস হোৱাৰ ইয়াত চান্স আছে আৰু এই মুহূৰ্তত আহিছো সেই শুভক্ষণটো যদি সকলো ঠিকে থাকে ইমাৰ্জেন্সি মোডো অন কৰিব লগা নহল বা ইমাৰ্জেন্সি মোড অন কৰাৰ পিছতো এবাৰ লেণ্ডাৰে যেটো নিজে নিজে নামিব পাৰিব এয়া চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিব সফট লেণ্ডিং কৰিব চন্দ্ৰৰ পৃষ্ঠত আৰু তাৰ পিছত এই এখন দুৱাৰ থাকে এই দুৱাৰখন খুল খাই যাব আৰু তাৰ ভিতৰ পৰা এখন সৰু গাড়ী নামি আহিব আৰু এয়া হৈছে ৰোভাৰ আসলতে এই ৰোভাৰখন আমি চন্দ্ৰৰ পৃষ্ঠত নমাবলৈ আমি ইমান কষ্ট কৰিছো লেণ্ডাৰৰ কাম হৈছে এই ৰোভাৰখন হুকলমে নি চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰাব লাগে এই ৰোভাৰখন মুভমেন্ট কৰিব পাৰে সকলো দিশত গতি কৰিব পাৰে 14 দিন ধৰি এই চন্দ্ৰৰ পৃষ্ঠত ঘূৰিব আৰু বিভিন্ন পৰীক্ষা কৰিব গতিকে আমি এই ৰোভাৰক হুকলমে নমাবলৈ সমগ্ৰ প্ৰক্ৰিয়াটো কৰা হৈছে ইয়াক উৎক্ষেপণ কৰা হৈছে সৰু এটা যন্ত্ৰ হয় গোটেই ওয়েটেই যাৰ প্ৰায় 27 কেজি তাৰ মাজৰ পৰা এখন সৰু গাড়ী নামি আহিব সেই গাড়ীখনে আসলে চন্দ্ৰৰ পৃষ্ঠত নিজে নিজে ঘূৰি থাকিব এই গাড়ীখনকে ৰোভাৰ বুলি কোৱা হয় প্ৰজ্ঞান নাম দিয়া হৈছে আৰু ইয়ে সমগ্ৰ অধ্যয়ন কৰিব 14 দিন থাকি জিয়াউল হকে বেষ্ট অফ লাক দিছে ধৰিত্ৰী বৰাই গড ব্লেছ কৈছে তানু কাশ্যপে জয় হিন্দ বুলি কৈছে আই লাভ মাই ইণ্ডিয়া বুলি লিখিছে ভোলা ভাছফৰে বিকিয়ে জয় হিন্দ বুলি কৈছে আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিব পাৰে প্ৰেয়াৰ কৰিব পাৰে প্ৰাৰ্থনা কৰিব পাৰে দোৱা কৰিব পাৰে সুভাষ পায়েঙে কংগ্ৰেচুলেশ্যনছ দিছে আতিকুল হকে জয় হিন্দ বুলি কৈছে হৰ হৰ মহাদেৱ বুলি কৈছে জ্যোতিপ্ৰসাদ দলে মিহি ৰয়ে গুড বুলি প্ৰকাশ কৰিছে প্ৰাঞ্জল প্ৰিয়মে জয় শ্ৰীৰাম বুলি কৈছে পংকজ দাতে